এই যে বেকগ্ৰাউণ্ডত বাজি আছে ধুনীয়া গানটোৰ লগত মোৰ এটা খুব ধুনীয়া স্মৃতি জড়িত হৈ আছে। মানে এইটো গানতেই মই মোৰ প্ৰথমখন ষ্টেজ কম্পিটিশ্যন ষ্টাৰ্ট কৰিছিলোঁ। আপোনালোককতো কৈছোঁৱেই মই ভাল পোৱা কামবোৰেই মই কৰি থাকোঁ বুলি, সেইবোৰেই। এতিয়া ৰীলৰ কাৰণে ছেটআপ ঠিক কৰি আছোঁ। আপোনালোকে ধুনীয়াকৈ এডিট কৰা ৰীলবোৰহে দেখে, ৰীলৰ আঁৰৰ কাহিনীবোৰতো গম নাপায়। সেয়া দেখিছেনে, ৰীল বনাই থাকোঁতে কেমেৰাই সৰি পৰিলে। ৰীলবোৰ চাবলৈ কি কৰিব লাগিব আপোনালোকেতো জানেই, আইডিটো তলতে আছে। মোৰ অকণমানকৈ মাতটো ভাগিছে দেই, ঠাণ্ডা যিহেতু আহিলে অকণমান স্পাইচি খাব মন গৈছিল। মায়ে মেগী বনাই দিলে আৰু আমাৰ এখেতে নিজৰ ভাগৰখিনি শেষ কৰি মোৰ ভাগত ধৰিছেহি। মায়ে নতুনকৈ কিবা চাদৰ মেখেলা কালেকশ্যন কৰিছিলে, তাকেই মোক এযোৰকৈ দেখুৱাই আছে। আজিৰ ভিডিঅ'টো তেন্তে ইমানেই আছিল। আজিলৈ আহিছোঁ, বাই।